কৰিলোঁ মানে বহুত কিবা ৰিংকলছৰ দৰে মানে কিবা এটা ক্ৰিং ক্ৰিংকৈ এটা আৱাজ ওলাই আছে মানে তো গাইজ স্বাগতম টু অভিব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। মানে কথাটো কেনেকুৱা হ'ল, আপোনালোকক মানে জনাইছিলোঁ যে সিদিনাখন মানে মোৰ বাইকখন কি হ'ল বুলি। এই ভিডিঅ'টো চাইছিল নে আপোনালোকে? চ' এই ভিডিঅ'টোত মই কৈছিলোঁ যে এটা বস্তু অৰ্ডাৰ দিছিলোঁ য'ত মটৰ ব্লগত কাম আহিব, সেই বস্তুটো ফাইনেলি আহি গ'ল আজি। চ' মই ডেলিভাৰীটো লৈ ল'লোঁ। চ' আপোনালোকক দেখাওঁ মই সেই বস্তুটো কি। চ' বলক চাওঁ। এই গাইজ ফাইনেলি সেই বস্তুটো মোৰ হাতত আছে, এতিয়া চাব পাৰে এই বস্তুটো। চ' এইটো খোলোঁ আৰু ইয়াৰ ভিতৰত কি আছে দেখাওঁ মই আপোনালোকক। তো মটৰ ব্লগ এইটো বস্তুটো কেনেকৈ আৰম্ভ কৰিব পাৰি। চ' বলক চাওঁ। তো এই গাইজ বস্তুটো এতিয়া খুলিব পৰা নাই, এখন হাতেদি ৰ'বকচোন গাইজ খুলি লওঁ। তো এই গাইজ খোলা হৈ গ'ল, চাব পাৰে ভিতৰে আপোনাৰ। তো এইটো বস্তু গাইজ হেলমেট মাউণ্ট, য'ত মোবাইল এটাচ কৰিব পাৰি। চ' আৰু ইয়াৰ লগত কি দিয়ে, ইয়াৰ লগত আপোনাক দুটা নট দিয়ে য'ত এটাচ কৰিব পাৰি। তো এই গাইজ বস্তুকেইটা লগাই লওঁ হেলমেটত ধুনীয়াকৈ। চ' দেখাওঁ তাৰে পিছত কেনেকুৱা কৰিব পাৰি আৰু কি হিচাপত আৰু কেনেকুৱা ধৰণৰ হয় চব লগাকৈ চাই লওঁ লগে কেনে। ঠিক চাব পাৰে পেকেটটোৰ ভিতৰে মানে কি কি থাকে। ইয়াতে 4টা বস্তু দিয়ে, 2টা নট থাকে আৰু 2টা এটাচ কৰাৰ এটা মোবাইল হোল্ডাৰ থাকে। চবলক গোটাখিনি মই লগাই কিনে হেলমেটত দেখাই আছোঁ আপোনালোকক। গাইজ ফাইনেলি লগাই ল'লোঁ, চাব পাৰে মানে কেনেকুৱা দেখি লগাই লোৱাৰ পিছত। চ' মই ঘৰতে মানে মাইক্ৰ'ফোন মানে এডাপ্টাৰ কৰি মানে একেলগে মেটচ কৰি লৈ আহিছোঁ গোটেইকেইডাল। চাব পাৰে মানে এইডাল হয় আপোনাৰ টাইপ চি হেডফোন, য'ত আইফোনত খাটে। চ' ভিতৰত দি মই কিবাকৈ মানে এটাচ কৰি থৈ দিছোঁ আৰু আপোনালোকে যাতে মাতটো পায়। আৰু এইটো ইয়াত লগাই ল'লোঁ। ৰ'বক মোৰ ছেকেণ্ড মোবাইলটো ইয়াত লগাই দি কিনে দেখাই দিওঁ কেনেকুৱা লাগিব। মানে অলপ এনেকুৱা ধৰণৰ দেখা যাব, মানে ইয়াতে আইফোনটো থৈ দিম মোৰ। চ' এনেকুৱা ধৰণৰ ছেইম দেখা যাব। আপোনালোকক মই এটা ভিডিঅ' দিম এতিয়ানে, মানে আইফোন যদি শ্বুট কৰে এনেকুৱাকৈ মটৰ ব্লগিং কৰা যায় নে নাযায়। চ' আপোনালোকে এডজাষ্টটো কৰি ল'ব পাৰে মোবাইলটো কিমান আপত লাগে, কিমান ডাউনত লাগে। চ' গোটেইখিনি আপোনাৰ ফিচাৰ্ছ আছে এইটোত। আপুনি বেকাকৈও ল'ব পাৰে, চিধাকৈ ল'ব পাৰে। আপুনি এনেকুৱা ট্ৰায়েংগল শ্বেপো লগাই দিব পাৰে। আপুনি এনেকৈ চিধাকৈ মানে আপুনি বিভিন্ন ধৰণৰ মানে চব ধৰণৰ কৰি ল'ব পাৰিব। আপুনি যেনেকুৱাকৈ লাগে, চিধা লাগে, বেকা লাগে, এইটো আপোনালোকৰ কথা বা আপোনালোকৰ ইচ্ছা জিংকে লয়। চ' এতিয়া আমি ডাইৰেক্ট যাওঁ মটৰ ব্লগিং কৰিবলৈ। মানে মটৰ ব্লগিং মানে কেনেকুৱা হয় নাজানো আৰু, ফাৰ্ষ্ট টাইম কৰিম। চ' ইয়াতে লগাই লওঁ মোৰ এইটো মোবাইল। চ' এইটো জাষ্ট ফৰ ডেমৰ কাৰণে দেখাই দিছোঁ আপোনালোকক। ত' বলক মই লগাই লৈ কিনে আপোনালোকক এটা ভিডিঅ' দিওঁ। এতিয়া আমি হাইৱেত যাই লওঁ। চ' বলকচোন হাইৱেত যাই কিনে আপোনালোকক দেখাইছোঁ ৰ'ব। গাড়ীত ফিউলো কম আছে গাইজ, ফিউল আপো কৰিব লাগিব। অলপ পিছত কৰি ল'ম এইটো। গাইজ ফাইনেলি গাইজ ফিউল নথকা জেগাত দেখিম যাওঁ, আজি ফাৰ্ষ্ট টাইম যিহেতু। তাৰপিছত মই আপোনালোকক মাইলেজ টেষ্টটো লৈ আহিম, গাড়ীখনৰ মানে কিমান মাইলেজ দিয়ে, কিমান তেলত মানে 1 লিটাৰ তেলত কিমান মাইলেজ হয়, কিমান কি হয়। ত' আপোনালোকৰ ভিডিঅ'টো এনজয় কৰক। মেইন চক আহি গ'ল আমাৰ মেইন বজাৰ। এইটো হৈছে আমাৰ মেইন চক গাইজ। গাইজ ট্ৰাক চলি আছে, কোনে কোনে ৰাস্তা পৰা আহিছে জনাব শুৱালকুছিত। কমেণ্ট কৰিব গাইজ শুৱালকুছিত যোনে যোনে ৰাস্তা পৰা আহিছে। আপোনালোকে জনাব গাইজ, নিশ্চয় লগ হম। आरी 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 अब तो आ रही बारात, अब ये आए ना चगाए देखो राग है मल्हार। ओ नित नित लाके अरे बोलो ना। গাইজ ঠাণ্ডাটো লাগি আছে অভাৰ একদম বাৰে, একেবাৰে ঠাণ্ডাও লাগি আছে গাইজ। अब चल जाने दे जो भी ओ जगह ताने पे ताने दे उनकी सुने ना। देखो सावन आए रे গাইজ ফলত যিখিনি বিলাক চাব পাৰে। মানে গাইজ ধান কাটি আছে বহুতে, এইবিলাক ধান কাটি কৰি দিছে। আমাৰো হোৱা নাই বাৰু, আমাৰো ধান কাটিব লগা হৈছে আৰু। ত' কেনেকুৱা লাগে ভিউটো জনাব গাইজ। এই হৈছে আমাৰ অসম, সোণোৱালী ধানৰ সৈতে আমাৰ অসম।
মানে ভিডিঅ'টো চেক কৰিলোঁ মানে বহুত কিবা ৰিংকলছৰ দৰে মানে কিবা এটা ক্ৰিংকে এটা আৱাজ ওলাই আছে মানে কিহৰ কাৰণে নাজানো, মাইক্ৰফোনৰ কাৰণে নেকি। চ' আৰু একবাৰ ট্ৰাই কৰিলোঁ, চাওকচোন কি ঠিক মাইক্ৰফোনটো ওপৰত থৈ দিছোঁ মানে মই, সেইবাবে এই চাউণ্ডটো ওলাই আছে। চ' তলমুৱাকৈ দি কেনে চাওঁ আহক। ত' এই গাইছ মানে আৰু একবাৰ টেষ্টটো কৰি চাওঁ কেনেকুৱা হয়। মানে এতিয়াতো আপোনাৰ চাউণ্ডটো একেবাৰে বেয়াকৈ ওলাই আছে। চ' আৰু একবাৰ চেক কৰি লওঁ কেনেকুৱা হয়। মনত গাইছ আৰু একবাৰ চেক কৰি লওঁ মানে কেনেকুৱা হয়। তেতিয়াতো আপোনাৰ ক'ব গ'লে একদম মাতটো একদম কিবা হেৰিতে এনেকুৱা হৈ থাকে। এতিয়া চাওঁ কেনেকুৱা হয় গাইছ। ৰাতি থকা এক্সিডেণ্টটো অলপ হৈছে, সেইদিনা চাৰ্ভিচিং কৰি মানে এইটো এক্সিডেণ্টৰ লগত হৈছে। গাইছ মেইন হাইৱে উঠিলোঁ, অলপমান খাই খাই দিওঁ। Atrás se quiser, quando for guys, sakto sa tanas sakto na pala sa sarap. Guys, check this out. So guys, probably জায়গাটো না কি কয় মানে এতিয়াতো আৰু বেছি ভিডিঅ'ত এটা ছুটি নহ'ব যেনে পাইছোঁ আৰু গাইছ। গম নাপাওঁ আৰু কি হয় ভিডিঅ'টো বিক্ৰী নহ'ব। এই ৰাস্তাটো গাইছ ইমান বেয়া কৰি থৈ দিয়ে আৰু লগাইছিলোঁ, যেইবাৰ ভাল কৰে সেইবাৰে বেয়া হৈ থাকে এইটো ৰাস্তা। গাইছ মানে সৰুৰে স্কুলৰ ফ্ৰেণ্ড এটা লাগাল পাই গ'লো দে বাই। চাব পাৰে এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা, গাঁৱৰ পৰিৱেশ। তাৰপৰা গোটেই ৰাস্তা কেনে মুখ ৰাস্তাৰ অৱস্থা একদম এইবাৰ চাউণ্ডটো এনেকুৱাই ওলাব মই জানাত, তথাপিও আৰু এডজাষ্ট কৰি ল'ব গাইছ। মাজতে মিউজিকো গাড়ী দিব ন, এডজাষ্ট কৰি ল'ব আপোনালোকে। ঠাণ্ডা লাগি গৈছে দেখাব পাৰে গাইছ। ফাইনেলি আমাক জানো ঘৰৰ কাম চলি আছে কিবা মোৰ পাৰ্কিং লটত মই মোৰ গাড়ীখন থৈ দিওঁ। So where is my dragon? So চাবিটো অফ কৰি লওঁ গাইছ, ক'ব নোৱাৰো ন চুটটো হৈ যাব পাৰি। So this is my dragon guys, হ'ব পাৰে। মানে ছেকেণ্ড ভিডিঅ'টো চালোঁ, হয় মাইক্ৰফোনটো ওপৰত লোৱা সেইটো চাউণ্ড ওলাই আছে ৰিংকে। চ' গাইছ এইবাৰ তলমুৱাকৈ লোৱাৰ কাৰণে মাইক্ৰফোনটো চাউণ্ডটো বঢ়িয়া হৈছে। চ' গাইছ আপোনালোকে প্লিজ মোক এটা কমেণ্ট কৰি জনাব নাপাহৰিব যে মই মটৰ ব্লগত নামিম নেকি গাইছ। মানে মটৰ ব্লগটোত নামিম মানে কি গাইছ, মানে নাম লৈ দিয়ক আৰু আপোনালোকে খালি জাষ্ট অলপ ছাপোৰ্ট কৰিব, লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। চ' গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। বাই বাই, জয় আই অসম। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। মই অবিনাশ, বাই বাই।